हेलो फ्रेंड मैं बर्णालीয়ে मोर चेनेलলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আনদিনাৰ দৰে ময়ো আজি আপোনালোকৰ মাজলৈ আজিও এটা ৰেচিপি লৈ আহিছো দেখিছাকে গমেই পাইছে কি হয় আজি মই আদা আৰু নহৰুৰে আমলখি আচাৰ কেনেকৈ বনালোনো তাকে আপোনালোকক মই দেখাবলৈ বিচাৰিছো আহকচোন তেনেহলে ভিডিওটো আৰম্ভ কৰো ইয়াতে মই 1 কেজি আমলখি লৈ লৈছো আমলখিখিনি ভালকৈ ধুই এটা কুকাৰত পানী হতে আমলখিখিনি দি ললো আৰু এতিয়া এই আমলখিখিনি মই সিজিবৰ বাবে দিলো আমলখিখিনি অলপ অলপ যেতিয়া ফাটি উঠে তেতিয়া মই এইখিনি পানীৰ পৰা উঠাই পেলাই ঠাণ্ডা হ'বৰ বাবে থৈ দিলো এইখিনি এতিয়া ঠাণ্ডা প্ৰায় হৈয়ে গৈছে আৰু এতিয়া মই এখন চালনীলৈ এইখিনি বাকি লৈ পেলাই ধুনিয়াকৈ মই এনেকৈ গুছাই পেলালো আমলখি গুটিৰ পৰা আমলখিখিনি এইখিনি এতিয়া মই ধুনিয়াকৈ গুছাই হৈ গল আৰু এতিয়া মই এইখিনি ৰ'দত দিম যেতিয়ালৈকে ভালকে নুশুকাই তেতিয়ালৈকে আৰু সেইকণ সময়তে মই আদা আৰু নহৰুখিনি ধুনিয়াকৈ গুছাই কাটি ললো আৰু লগতে ধুনিয়াকৈ ধুই লৈছো এইখিনি এইখিনি আমলখি এতিয়া ধুনিয়াকৈ শুকাই গল দেখা পাইছেনে আৰু আদা নহৰুখিনিও মই ৰ'দত দি লৈছিলো যাতে পানীখিনি নোহোৱা হৈ যায় আদা নহৰু গাত লাগি থকা এইখিনি ধুনিয়াকৈ শুকাই গল আৰু এতিয়া মই এখন কেৰাহীত গৰম হ'বৰ বাবে দিলো তাতে অলপমান জিৰা দিলো আৰু ইয়াতে অলপমান খোৱা চফ দিছো আৰু ইয়াতে সৰিয়হৰ গুটি দিছো আৰু ইয়াতে মই ধনিয়াৰ গুটিও দি দিছো আৰু ইয়াতে মই অকনমান আজৱাইন দিলো আৰু অকনমান কোলা জিৰা দিছো আৰু ইয়াতে অলপমান মই মিঠি গুটিও দি দিছো আৰু ইয়াতে এতিয়া মই phukan জলকীয়া কেইটামান দি দিছো আৰু এইখিনি ধুনিয়াকৈ মই কম জুইতে লৰাই এনেকৈ ভাজি থাকিম এনেকৈ লৰাই কিছু সময় মই ভাজি আছিলো আৰু এইখিনি ভজা প্ৰায় হৈ গৈছে আৰু এইখিনি মই ঠাণ্ডা হ'বৰ বাবে থৈ দিম এতিয়া হে একেখন কেৰাহীতে মই অলপমান মিঠাতেল দি দিলো আৰু এইখিনি মই পাউডাৰ বনাই ললো একেবাৰে মই গুৰি কৰি পিছা না অলপমান গোটা হৈ আছে আৰু এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াতে এইখিনি দেখিছেনে আদা আৰু নহৰু এইখিনি ধুনিয়াকৈ তেলতে দি দিম তেলতে দি পেলাই কম জুইতে মই অকনমান সময়ৰ কাৰণে প্ৰায় 2-3 মিনিট মানৰ কাৰণে মই লৰাই ভাজি থাকিম আৰু এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ অলপমান দি দিলো আৰু ইয়াতে মই এতিয়া হালধিও দি দিম আৰু এইখিনি দি মই ধুনিয়াকৈ মিক্স কৰি দিছো আৰু জুইটো মই একেবাৰে কমত দিয়া আছে এতিয়া এইখিনি ভজা প্ৰায় হৈয়ে গৈছে এইখিনি ধুনিয়াকৈ সিজি গৈছে আৰু কেঁচা গোন্ধটো নোহোৱা হৈ গৈছে আদা নহৰুৰ পৰা আৰু এতিয়া ইয়াতে মই যিখিনি আমলখি শুকুৱাই লৈছিলো সেইখিনি দি দিলো এইখিনি দি ধুনিয়াকৈ মই কম জুইতে এনেকৈ মিক্স কৰি দিছো আৰু জুইটো বেছিকৈ দি থব নালাগে একেবাৰে কমত দি থব লাগে জুই আৰু এতিয়া ইয়াতে মই কালাৰৰ বাবে কাশ্মীৰী ৰেড চিলি দি দিলো এচামুচ আৰু এতিয়া ইয়াতে মই যিখিনি মই পিচি লৈছিলো মছলা সেইখিনিও ধুনিয়াকৈ দি দিলো আৰু এতিয়া এইখিনি মই মিক্স কৰি দিলো এইখিনি মই এনেকৈ কিছু সময় মিক্স কৰি থাকিলো যাতে আমলখিখিনি লগত আদা নহৰুৰ লগতে মছলাখিনি মিক্স হৈ যায় আৰু এনেকৈ আচাৰ বনালে আপোনালোকে 2-3 বছৰলৈকে ৰাখিব পাৰে ইয়াতে কোনো ভিনেগাৰ বা বেলেগকৈ নেমু টেঙা দিয়াৰ কোনো দৰকাৰ নাই আৰু আপোনালোকে এনেকৈ আমলখি আচাৰ বনাই খাই পাইছেনে নাই মোক কমেন্ট কৰি জনাবচোন আৰু আজি এই মোৰ ভিডিওটো কেনেকুৱা পালে সেইটো আপোনালোকে কমেন্ট কৰি জনাব আৰু যদিহে ভাল লাগে তেনেহলে লাইক এটা কৰি দিব আৰু যিসকলে আজি এই মোৰ ভিডিওটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবচোন